So hello guys, welcome to my YouTube channel. তো আজি আপোনালোক সকলোকে মই পুনৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। তো আপোনালোকে চাগে থাম্বনেল চাই গম পাইছে আজি হল মাছৰ ৰেচিপি এটা লৈ আহিছো। তো আহকচোন চাও। তাৰ আগত বনালো আমি এয়া ঝালমুড়ি। তাত এয়া পিয়াজ কাটি দিলে আৰু এতিয়া কাটি আছো বিলাহী। আৰু এয়া কাটি ললো আপোনাৰ কেঁচা জলকীয়া। তাৰো এয়া ললো বইল আলু আৰু এয়া ঢালি দিলো তাতে এতিয়া আমি দিম চানা তাৰ পাছত আপোনাৰ দিম এতিয়া মুড়ি আৰু ইয়াতে দিলো এয়া মিঠাতেল 2 কাপৰ আৰু এয়া দিলো ধনিয়া আৰু এটা গুটেই চানাখিনি মিক্স কৰি তাতে দিলো নিমখ আৰু এতিয়া গুটেইখিনি আকৌ মিক্স কৰি পাতত ভিলাই লিলো তাৰ পিছত আমি খাও আৰু আপোনালোকে ভিডিওটো চাই থাকক তো এয়া দেউতাই কলি খাই ভাল লাগিছে বুলি এয়া মাও কলে তাৰপিছত এয়া হাজবেণ্ডক দিলো চৰিয়াতে আৰু বাৰছলজনীকো তাক খাই তাই কলে যে ধুনিয়া হৈছে বুলি আৰু এয়া আহিলে তাই লৰাটোক লৈ আৰু এতিয়া পুৰি আছো বেঙেনাটো পিটিকাৰ কাৰণে আৰু এফালে পিয়াজো পুৰিব ৰাখিছো এয়া মাছ হৈ গল ৰেডি তাৰ পিছত এয়া পিয়াজ আদা নহৰু এফালে ধনিয়া আৰু এয়া বিলাহী পেষ্ট কৰিব লৈছো তাতে এতিয়া পিয়াজটো পুৰি আছে তাৰ পিছতে এতিয়া আপোনাৰ শুকান জলকীয়া ফ্ৰাই কৰিবলৈ আৰু মাছ ফ্ৰাই কৰিবলৈ তেলটো ঢালি লোৱা হৈছে শুকান জলকীয়া ফ্ৰাই হৈ গ'ল এতিয়া মাছ ফ্ৰাই কৰিছে আৰু এয়া বিলাহী পেষ্ট কৰিব ললো মাছখিনি ফ্ৰাই কৰি থকা হৈছে এফালে মাছ ফ্ৰাই কৰি হৈ গৈছে এয়া বিলাহী পেজো হৈ গ'ল afale এতিয়া ললো পিয়াজ আদা নহৰু একেলগে পেষ্ট কৰি লৈছো আৰু এয়া বইল কৰি ৰাখা আলুখিনি পিটিকা কৰি লৈছো মাছৰ তৰকাৰীখিনি দিবলৈ আৰু এতিয়া দি দিলো এয়া পিয়াজখিনি অলপমান গোল্ডেন হোৱালৈকে ফ্ৰাই কৰি থাকিব এতিয়া আপোনাৰ দিলো জিৰা গুড়া আৰু এয়া দিলো জলকীয়া গুড়া আৰু দিলো গোটেইখিনি আকৌ এবাৰ ফ্ৰাই কৰি অলপমান পানী দিব পানী দিলে ফ্ৰাই কৰি ল'ব এয়া দিলো এতিয়া বিলাহী আৰু অলপমান বিলাহীখিনি যেতিয়ালৈকে সাইডৰ পৰা তেল নলয় তেতিয়ালৈকে ফ্ৰাই কৰিব আৰু এতিয়া বইল আলুখিনি এতিয়া দি লৈ পেলাই আকৌ মিক্স কৰি মিলাম ধুনীয়াকৈ এইখিনিও ফ্ৰাই কৰি লওঁ তাতে দিলো এতিয়া নিমখটো দিয়া হোৱা নাছিলে আৰু দিলো হালধি দিলো আকৌ মিক্স কৰি ধুনীয়াকৈ উতলা পানী অলপমান আছিলে আৰু পানীটো অকন গৰম পানী ব্যৱহাৰ কৰিব যেতিয়া অলপ সোনকালেও হয় সোৱাদটো ভাল হয় পানী দিয়া মিলাই ললো দেখিছে গ্ৰেভিটো কিমান ধুনীয়া হৈছে আৰু এতিয়া ঢাকনি দি দিও 2 সেকেন্ড মান ৰাখি লোৱাৰ পিছত আকৌ ধুনীয়াকৈ মাছ দি দিলো তাতে দি লৈ পেলাই আকৌ এতিয়া ঢাকনি মাৰি দিলো আহিলো এতিয়া পিটিকাৰে আপোনাৰ পিয়াজখিনি চাফা কৰি আছো যেহেতু ওপৰখিনি গুটেই কলা হৈ গৈছে এৰুৱাই লৈ পেলাই ধুনীয়াকৈ কাটি ললো এয়া শুকান জলকীয়া কাটিলো এফালে বেঙেনাটো চাফা কৰিব লৈছো আজি আকৌ ৰেচিপিটো মই বনোৱা নাই বা মোৰ হাজবেণ্ডেও বনোৱা নাই আজি ৰেচিপিটো দেউতাহে বনাইছে তো এয়া মাছৰ তৰকাৰীখিনি হৈছে মাছখিনি অকণমান লাহে লাহেকৈ হিলাই দিলো তো আপোনালোকেও এদিন এনেকৈ ঘৰত বনাই খাবচোন সকলোৰে ৰেচিপিবোৰ বেলেগ তো এদিন বনাই খাবচোন খুব ভাল লাগিল কিন্তু দেই মোৰ তাৰপিছত এয়া এতিয়া বেঙেনাৰ পিটিকা তেল নিমখ দিয়া হ'ল আৰু এয়া পিয়াজটো কাটি ৰাখিলে শুকান জলকীয়াও কাটি ৰাখা সব দিয়া হৈ গ'ল এয়া এতিয়া ধনিয়া দি পিটিকা কৰিছে তো এয়া পিটিকা ৰেডি তো আজিৰ ৰেচিপি এয়াই আছিলে তো আপোনালোকেও এদিন এনেকৈ বনাই খাবচোন খুব ভাল লাগিলে আৰু আজিৰ ভিডিওটো লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি ভাল পাইছে আপোনালোকেও বনাই খাব আৰু লগতে মোক কমেন্ট দিব নাপাহৰিব